Hello everyone, welcome back to my channel Smile with Tulika. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বহুত দিনৰ পৰা ব্লগ দিব পৰা নাই। আজি ৰাতিপুৱাই আমি ওলাই আহিছোঁ কিবা এটা শুভ কামত। সেইটো কি শুভ কাম বাৰু আপোনালোকক জনাই আছোঁ। তাৰে আগতে মই আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কিবা কিবি কথা। আমি যেনেকৈ অসমীয়া মানুহ আমি সকলোৱে চাকৰি থাকিলেও আমি সদায় চেষ্টা কৰোঁ যে নিজে কিবা কিবি আমি কৰোঁ, বিজনেছ কৰোঁ। তেনেকৈ আমিও বহুত বছৰ আগৰ পৰা বহুত কিবা কিবি ট্ৰাই কৰিলোঁ, কিন্তু একো এটা মানে বিজনেছ বুলি ক'ব গ'লে ছাকচেছফুল হ'ব নোৱাৰিলোঁ। পোনপ্ৰথমে আমি কৰিছিলোঁ গাড়ী, আল্টো কাৰ উবাৰত দিছিলোঁ, কিন্তু ড্ৰাইভাৰ্ছবোৰ আমি একদম অনেষ্ট নাপালোঁ। ড্ৰাইভাৰবোৰে আমাক বহুত ঠগালে আৰু গাড়ীৰ পৰা GPS মেচিনবোৰ খুলি লৈ গৈ আৰু বহুত মানে ঘটনা, যাৰ কাৰণে আমি সেইটো বিজনেছ ছাকচেছফুলি কণ্টিনিউ কৰিব নোৱাৰিলোঁ। তাৰপিছত আমি নেক্সট বিজনেছটো আমি ট্ৰাই কৰিলোঁ, এখন সৰু ফাষ্টফুড ৰেষ্টুৰেণ্ট দিছিলোঁ। সেইখন ধুনীয়াকৈ 2 বছৰ চলিলে। মানে বহুত বেছি প্ৰফিটো নহয়, কিন্তু লছো হোৱা নাছিলে, ধুনীয়াকৈ চলি আছিলে। কিন্তু তাৰপিছতে আহিলে ক'ভিড-19 চব বৰবাদ কৰি দিলে। মানে বহুত তথাপিও ক'ভিড মানে অহাৰ পিছত যেতিয়া ৰেষ্টুৰেণ্ট ক্ল'জ হৈ গৈছিলে, গোটেইখিনি চব মানে ক্ৰাইটেৰিয়া আহি গৈছিলে যে বন্ধ কৰিব লাগে। আমাৰ বন্ধ কৰাৰ পিছতো বহুত মান্থলৈকে আমি ষ্টাফবোৰক ৰাখিলোঁ, চেলাৰী দি আছিলোঁ। তাৰপিছত আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু যিহেতু মানে পচিবল নহয় বস্তু এটা ৰান নোহোৱাকৈ ইমান মান্থছ চেলাৰী দি থকা ষ্টাফক। চ' সেইটো হ'ল ছুপাৰ ফ্লপ বিজনেছত। মানে তাৰপিছত একদম ডিপ্ৰেছড, মানে বিজনেছ কেতিয়াও আৰু লাইফত নকৰোঁ তেনেকুৱা ধৰণৰ লাগি গৈছে। আৰু আজি মই যোনটো শুভ কামত ওলোৱা বুলি ক'লোঁ আপোনালোকক, শুভ কামটো মানে হৈছে এটা আমাৰ মা আৰু দেউতাই দিয়া ভাইটি আৰু মোক এটা মৰমৰ উপহাৰ। মানে মাহঁতে মানে এডোখৰ মাটি ভাইটি আৰু মোৰ নামত এনেকৈ উপহাৰ দিছে দুয়োজনকে। চ' তাত আমি সৰু এটা ঘৰ বনাইছোঁ, মানে নিজে থাকিবলৈ নহয়, ৰেণ্টত দিবলৈ। চ' সেইটো এটা বিজনেছেই হ'ব। এতিয়া নাজানো এই বিজনেছটো কিমান ছাকচেছফুল হয়। অলৰেডি কিন্তু আজি সৰুকৈ এটা হাউচ ৱাৰ্মিং চেৰেমনি ৰাখিছোঁ। বেছি মানুহ মতা নাই, এনেই ভকত কেইজনমানক মাতি সৰুকৈ মানে ভগৱানৰ আগত আগবঢ়াই আমি ঘৰটো ল'ম। আৰু তাৰপিছতে আমি অলৰেডি বহুত টেনেণ্টছে সুধি আছে, ভাড়া মানে থাকিব বিচাৰিছে। চ' বহুত সোনকালে আমি দিম, ভাড়াটো থাকিবলৈ দিম। চ' এইটো বিজনেছ চাগে মষ্ট প্ৰবেবলি ছাকচেছফুল হ'ব যেন লাগিছে। ঘৰটোত ৰেণ্ট চাগে কণ্টিনিউৱাছলি পাই থাকিম যেন লাগিছে, বিকজ ভাড়াটো চলে আজিকালি। চ' চাই থাকক আপোনালোকে, ঘৰটো দেখুৱাম কেনেকৈ, একদম সৰু, একদম মিনি, একদম কিউট ঘৰ। ঠিক আছে, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমি আহি পালোঁ আৰু ভিতৰত আয়োজন হৈ আছে কিবা কিবি নাম প্ৰসংগৰ। আৰু তাৰে আগতে মই আপোনালোকক প্লটটো দেখুৱাই দিছোঁ। এয়া প্লটটো ভাইটি আৰু মই প্লান কৰি থৈছোঁ। ইন ফিউচাৰ আমি এই প্লটটোত ফ্লেট বনাম বুলি। বিল্ডাৰক দিলেতো এতিয়াই হৈ যায়, কিন্তু বিল্ডাৰক দিলে প্লটটো গুচি যায় আৰু বেছিকৈ ফ্লেটো নাপায়। সেইকাৰণে আমি ফিউচাৰত বনাম বুলি ভাবিছোঁ ভাইটি আৰু মই। আৰু এতিয়া ঘৰটো আপোনালোকক দেখাওঁ। সৰু ঘৰ যিহেতু ভাড়া দিবলৈ বনাইছোঁ। ভিতৰত এয়া কিবা কিবি আয়োজন হৈ আছে, মই আপোনালোকক দেখুৱাই আছোঁ। ঘৰটোৰ পৰা এনেকৈ ভিউটো দেখা পায়, এনেকৈ খুব ধুনীয়া নেচাৰেল ভিউ। ব'লক এতিয়া ঘৰৰ ভিতৰলৈ যাওঁ। এইটো হ'ল লিভিং ৰুম। এতিয়া ভকতসকলে নাম প্ৰসংগৰ কাৰণে শৰাই আগবঢ়াবলৈ কিবা কিবি ৰেডি কৰি আছে। আৰু এয়া হ'ল মোৰ হাজবেণ্ড, এয়া কেমেৰা দেখি পলাইছে। এয়া শৰাই ৰেডি কৰি আছে। আৰু এতিয়া আমি নেক্সট বেডৰুমটোলৈ যাওঁ। এইটো হৈছে বেডৰুম, আৰু বেডৰুমৰ লগতে আছে এইটো মিনি কিউট লিটল কিটচেন। কিটচেনৰ ভিতৰতে আমি পানীৰ বৰিংটো কৰিছোঁ। এয়া তলত বৰিংটো আছে, পানীৰ বৰিং ছিষ্টেমটো। আৰু লগতে নতুন ৱাছৰুম, যিহেতু ৱাছৰুমটো এবাৰ দেখুৱাই দিছোঁ আৰু আপোনালোকক। একদম ফ্ৰেছ ৱাছৰুম দেই।
নাম প্ৰসংগ হৈ গ'ল আৰু এয়া শৰাই ভাঙিলে আৰু এতিয়া প্ৰসাদ পাতি ফল ফকৰ ৰেডি কৰি আছে আৰু ইয়াতে প্ৰসাদ পাতি ৰেডি কৰি আছে আৰু মই আছোঁ কিটচেনত কিবা কিবি বনাই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এয়া হ'ল কাবুলী বুটৰ ঘুগুনি বনাই আছোঁ। কাবুলী বুটৰ ঘুগুনিৰ লগত পনীৰো দিছোঁ অলপমান আৰু লগতে ছাইডত মাহীয়ে বনাই আছে পুৰি আৰু কাবুলী বুটৰ ঘুগুনিটো মই খাই খুব ভাল পাওঁ, সেইকাৰণে আজি বনাইছোঁ। আৰু এই মাহীয়ে যে পুৰি বনাই থকা বুলি ক'লোঁ আৰু লগতে আমি বনাইছোঁ পায়সটো দেখুৱাই দিছোঁ। পায়সটো বেছিভাগ মাহীয়ে বনাইছে, মই এনেই আৰু অলপ হেল্প কৰি দিছোঁ পায়সটো বনোৱাত। আৰু এয়া ফুলা ফুলা লুচি পুৰি আৰু এয়া হ'ল পায়স। কম্বিনেশ্যনটো ভাল লাগে একচুৱেলি, পুৰি কাবুলী বুটৰ ঘুগুনি পায়স আৰু লগতে এটা মিঠাই আমি খাবলৈ দিছোঁ ভকতসকলক। আৰু অহাৰ লগে লগে চাহ দিছোঁ, চাহৰ লগত দিছোঁ এয়া বৰফি, কাটা নিমকি, চিপছ আৰু ড্ৰাই কেক আৰু এনেকৈ দিছোঁ পুৰি ঘুগুনি মিঠাই আৰু পায়স। এই ভিডিঅ'টোত একচুৱেলি ক'বলৈ বিশেষ একো নাই, সৰু এটা অনুষ্ঠান পাতিছোঁ, ভগৱানৰ নামত জাষ্ট আগবঢ়াইছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাইটি আৰু মই অতি সোনকালে যোনটো আমাৰ ফ্লেট বনোৱা প্লান আছে সেই প্লানটো ছাকচেছফুল কৰিব পাৰোঁ। আমাৰ কিছুমান ৰিলেটিভছ আহিছে, বহুত ডাঙৰকৈতো পতা নাই আৰু সকলোকে ভিডিঅ' লোৱাও নহ'ল যিহেতু মই কিটচেনত বিজি হৈ থাকিলোঁ মাহীৰ লগত। আৰু তথাপিও মই যিসকল আলহী বা ৰিলেটিভছৰ ভিডিঅ' এবাৰ এনেকৈ লৈ থৈছোঁ অলপমান টাইম উলিয়াই পেলাই কিটচেনৰ পৰা আহি, সেইখিনি মই দেখুৱাইছোঁ বাৰু। চাওক আপোনালোকে, এয়া নেইবাৰহুড হয় আমাৰ আৰু এয়া হ'ল ডাঙৰ মামী আৰু সৰু মামী ফুল অন আড্ডাত বিজি। আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'জবোৰ চাই ভাল পায় কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এজ ইউজুৱেল স্মাইল উইথ তুলিকাৰ লগত সদায় স্মাইল কৰি থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। নেক্সট ভিডিঅ'টোলৈ অতি সোনকালে আহিব ট্ৰাই কৰিম।